দেউতাৰ আশা মই পূৰণ কৰিব নোৱাৰিলোঁ। মই এতিয়া বেলেগ চিন্তাত আছোঁ। আৰু এতিয়া মোক আপুনি এইবিলাক কথা নুসুধিব। তই ক'বই লাগিব। ক তই মাক কিয় ব্লেকমেইলিং কৰি আছিলি? মই কাকো ব্লেকমেইল কৰা নাই। তেন্তে মায়ে তোৰ নিচিনা এটা অপৰাধী জামিন কিয় ল'ব? এইটো কথা আপুনি মাক গৈ সোধক। তাৰমানে তই কথাবোৰ নক। মই আপোনাক ক'লোৱেই, আপুনি এইবিলাক কথা আপোনাৰ মাক সুধি লওক। আপুনি মোক মাৰি পেলালেও মই এইবোৰ কথা ক'ব নোৱাৰোঁ। মই তোক শেষবাৰৰ বাবে সুধিছোঁ, তই কবি নে নক? তই সেইবোৰ কি কৰিবলৈ লৈছ? ই তোমাক ব্লেকমেইল কৰি আছিলে। ইয়াক আজি মই শেষ কৰি দিম। তুমি ইয়াৰ পৰা যোৱাচোন। ই যাব নোৱাৰে। কথাবোৰ যদি আজি নকয়, ই বগা কাপোৰৰ তলত শুই ঘৰলৈ যাব লাগিব। তই পাগল হৈছ নেকি? মই পাগল হৈছো। সকলোৱে আজি এইবোৰ কথা আলোচনা কৰিব লৈছো। তই কবি নাই? পুত্ৰ আৰু মাতৃৰ সম্পৰ্ক। মোৰ ল'ৰা। আপোনাৰ মায়ে মিছা কথা কৈছে। আপোনাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তুমি ইয়াক বচাবৰ বাবে এইবোৰ কৈছা? নহয়, বেদৰ সঁচাই মোৰ ল'ৰা। মই তোৰ শপত খাই কৈছো, ই তোৰ ককাই।